সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছো এটা ছুটি সম্পৰ্কীয় এটা বিশেষ খবৰ যে শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধানকৈ নৈমিত্তিক বা CL যিটো আছে সেইটো পায় বা আৰ্ণ লিভ আৰ্জিত ছুটি যিটো বছৰেকত 10 দিন থাকে সেইটোহে পায়। আৰু মহিলা অৰ্থাৎ শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ হয়তো মেটাৰ্নিটি লিভ বা চাইল্ড কেয়াৰ লিভ এই দুটা থাকে, কিন্তু আৰু কিছুমান শিক্ষক শিক্ষয়িত্ৰীসকলে পাব লগা ছুটি যিবিলাক শিক্ষক শিক্ষয়িত্ৰীয়ে নাপায় সেই সম্পৰ্কে মুখ্যমন্ত্ৰীলৈ এটা বিশেষ পত্ৰ প্ৰেৰণ কৰিছিলে। বিশেষকৈ যে অনুকম্পামূলক ছুটি বা পৰিয়ালৰ কোনোবা সদস্যৰ মৃত্যু হলে বা কিবা দুৰ্ঘটনা হলে, বিশেষ কিবা কাৰণত স্কুলত যে ছুটি ল'ব তেনেকুৱা কোনো ব্যৱস্থা নাই, বা আৰ্জিত ছুটি যিটো বছৰেকত 10 দিন থাকে সেইটো এই 10 দিন বেলেগ কৰ্মচাৰীসকলৰ কাৰণে 30 দিন থাকে, আৰু পিতৃ মাতৃৰ বিয়োগত কোনো ধৰণৰ ছুটি নাপায়, আৰু মেডিকেল কোনো ধৰণৰ লিভ নাই কিবা বেমাৰ হলে। তো এই সম্পৰ্কে মুখ্যমন্ত্ৰীলৈ এটা বিশেষ পত্ৰ প্ৰেৰণ কৰিছিলে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। তাতে কি লিখিছিলে আপোনালোকে সবিশেষ চাব। মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ এইটো চাব পাৰিছে। ছুটিৰ বৈষম্য দূৰ কৰাৰ দাবী সন্মিলিত শিক্ষকৰ। এইটো 22 জুলাই তাৰিখে বাতৰিটো প্ৰকাশ পাইছিলে। পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি, চিকিৎসাজনিত ছুটি, আৰ্জিত ছুটি বৃদ্ধি কৰাৰ বাবেই জনাই আহিছে আহ্বান। ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীসকলে ভোগ কৰি অহা ছুটিৰ লগতে শিক্ষক সমাজে লাভ কৰা ছুটিৰ বৈষম্য দূৰ কৰিবলৈ দাবী জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই। এই ক্ষেত্ৰতে কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মঞ্চই আজি এখন পত্ৰ প্ৰেৰণ কৰিছে। এক বিবৃতিত এই কথা সদৰি কৰি মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীসকলৰ সৈতে শিক্ষকসকলৰ ছুটিৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰাৰ বাবে চৰকাৰক দীৰ্ঘদিন ধৰি আহ্বান জনাই আহিছে। বিগত সময়ছোৱাত বিভাগীয় মন্ত্ৰী, উচ্চপদস্থ বিষয়াৰ সৈতে এই বিষয়টোক লৈ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে। আনকি চৰকাৰৰ ফালৰ পৰা শিক্ষকসকলৰ ছুটি প্ৰদানৰ বৈষম্যতা দূৰ কৰা হ'ব বুলি ঘোষণাও কৰা হৈছে, কিন্তু চৰকাৰে কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰা নাই। যোৱা 1 জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী, বিভাগীয় উচ্চপদস্থ বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় শীৰ্ষ বিষয়া আৰু শিক্ষক সংগঠনৰ প্ৰতিনিধিসকলৰ লগত হোৱা আলোচনাত শিক্ষক সমাজৰ ছুটিৰ ক্ষেত্ৰত থকা বৈষম্য আঁতৰ কৰি পৰৱৰ্তী কেবিনেটত চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰা হৈছিল, য'ত পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটি, চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি, আৰ্জিত ছুটি বছৰত 10 দিনৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়টো কিদৰে আগবাঢ়িছে সেই সম্পৰ্কে শিক্ষক সমাজে অৱগত নহয় বুলি প্ৰকাশ কৰিছে মঞ্চৰ মুখ্য সভাপতি বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে। সেয়েহে মঞ্চই শীঘ্ৰে চূড়ান্ত কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মঞ্চই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তো আপোনালোকে চাব পাৰিছে যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে আচলতে এই ছুটিবিলাক বহুতেই গুৰুত্বপূৰ্ণ, দৰকাৰী, আৰু সেইবাবেই এই মঞ্চই মাননীয় মুখ্যমন্ত্ৰীলৈ এই দাবীসমূহ প্ৰেৰণ কৰিছে। গতিকে এই ভিডিঅ'টো শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে খুবেই ভাল খবৰ আনিছে। গতিকে সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব। থেংক ইউ।